নমস্কাৰ, মোৰ নাম বিশাল। বৰ্তমান মই উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ হয়। মই যোৱা 2টা বৰ্ষৰ পৰা আচাৰ্য প্ৰশান্ত শুনি আছোঁ। লগতে তেওঁৰ গীতা কমিউনিটিতো জড়িত হৈ আছোঁ। মোৰ মনত বহুতো প্ৰশ্ন আছিল। সৰুৰে পৰা অলপ আগ্ৰহী ধৰণৰ ছাত্ৰ আছিলোঁ। আম, সৰুৰে পৰা পঢ়া শুনাৰ প্ৰতি বা পঢ়া শুনাৰ পৰিৱেশৰ প্ৰতি বেয়া মনোভাৱ নাছিল। কিন্তু যিমান ডাঙৰ হৈ যাই আছিলোঁ, পঢ়া শুনাতকৈ বেছি বাহিৰৰ যিটো পৰিৱেশ তাৰ প্ৰতিহে আকৰ্ষণ বাঢ়ি যাই আছিল আৰু ক্ৰমান্বয়ে পঢ়া শুনাৰ প্ৰতি মনোযোগ কমি যাই আছিল। মোৰ এম, আৰু লগতে মোৰ মনটো সকলো সময়তে দুটা ভাগত ভাগ হৈ থকাৰ দৰে আছিল যে এইটো কাম কৰিব লাগে কিন্তু কৰাৰ মনো নাই, আৰু লগতে বহুতো বিভিন্ন ধৰণৰ মোৰ গুৰুত্বপূৰ্ণ নিৰ্ণয় ল'ব পৰা নাছিলোঁ। মোৰ মনত প্ৰশ্ন আছিল যে আমি পঢ়িব লাগে কিয়, বা পঢ়াৰ মূল উদ্দেশ্যটো কি। তো আৰু সৰুৰে পৰা মই যিমান মানুহৰ পৰা এই প্ৰশ্নৰ উত্তৰ পাইছোঁ, যেনেকুৱাকৈ পৰিয়ালৰ সদস্যৰ পৰা, সমাজৰ জ্যেষ্ঠসকলৰ পৰা, শিক্ষকসকলৰ পৰা, আত্মীয়সকলৰ পৰা এই প্ৰশ্নৰ যিমানবোৰ উত্তৰ পাইছোঁ, মই অন্তৰৰ পৰা সন্তোষ বোধ কৰা নাছিলোঁ। তো মই বিভিন্ন ধৰণৰ ভিডিঅ' চাইছিলোঁ মোবাইলত, স্পেচিয়েলি ইউটিউবত। আচাৰ্য প্ৰশান্তৰ বিভিন্ন ধৰণৰ ভিডিঅ' লাহে লাহে এটা দুটাকৈ অহা আৰম্ভ কৰিলে। মই চোৱা আৰম্ভ কৰিলোঁ। এটা দুটাকৈ চাই থাকিলোঁ, ভাল লাগি থাকিল, কথাবোৰ বুজি পোৱা হ'লোঁ। মোৰ যিমানবোৰ কুৱেশ্যন আছিল তাৰ উত্তৰো পালোঁ, আৰু 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 গভীৰভাৱে ভালকৈ বুজি পালোঁ। তেওঁৰ ভিডিঅ'বোৰ শুনি, তেওঁৰ কথাবোৰ শুনি, তেওঁৰ কিতাপবোৰ পঢ়ি এনেকুৱা লাগে যে আমাৰ চকু আছিল কিন্তু তাত দৃষ্টি নাছিল। তেওঁ জ্ঞানৰ পোহৰেৰে আমাক নতুন জীৱন প্ৰদান কৰি থকাৰ দৰে কৰি আছে। বিভিন্ন ধৰণৰ সমাজত নিয়ম কানুন কিছুমান চলে, য'ত আমি তাত প্ৰশ্ন নুঠাওঁ। পৌৰাণিক সময়ৰ পৰা এটা ষ্ট্ৰাকচাৰত চলি যাই আছে আৰু আমি তাত চলি যাই আছোঁ। তাত আমি আমাৰ নিজৰ অন্তৰৰ পৰা কুৱেশ্যন নকৰোঁ যে এনেকুৱা কিয় হৈ আছে। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এনেকুৱা কথা মই তেওঁৰ পৰা বুজি পালোঁ। আৰু তেওঁ আচলতে মানুহক সত্যৰ লগত পৰিচয় কৰাই দিয়ে। আৰু আমাৰ দৈনন্দিন জীৱনত, আমাৰ যিটো জীৱন ধাৰণৰ প্ৰণালী, তাত সত্যতা বহুত কম। আমি ক'ব গ'লে ধৰ্মৰ নামত বিভিন্ন ধৰণৰ অধৰ্মহে কৰি আছোঁ। তেওঁ এইবিলাকৰ লগত সত্যতাৰ লগত পৰিচয় কৰাই দিয়ে, আৰু আমাৰ এনেকুৱা লাগে যে আমাৰ চকুৰ আগত পৰ্দা পৰি আছিল আৰু তাৰ পৰা তেওঁ পৰ্দাটো গুচাই দিলে, পোহৰ দিয়াৰ দৰে। তেওঁ পোহৰে দিয়ে ক'ব গ'লে। আমাক জ্ঞানৰ পোহৰেদি আমাক নতুন জীৱন প্ৰদান কৰে। বিভিন্ন ধৰণৰ কিছুমান কথা যিবোৰ মই আগতে কেতিয়াও ভবাও নাছিলোঁ, তেওঁৰ ভিডিঅ'ত শুনি মই বুজি পালোঁ কথাবোৰ। লগতে তেওঁ তেওঁৰ ভিডিঅ'বোৰ চোৱাৰ পৰা মোৰ জীৱনত বহুতো পৰিৱৰ্তন আহিছে। আৰু মোৰ এতিয়া বৰ্তমান চিন্তাধাৰা এনেকুৱা যে মোৰ বয়স যিমানেই কি নহওক, মই পঢ়ি থাকিম। তাৰপিছত তেওঁৰ যিটো বুজোৱা বা শিকোৱাৰ টেকনিক, সেইটো অলপ বেলেগ ধৰণৰ হয়। তো মই এইটোৱে অনুৰোধ কৰিম যাতে আপোনালোকে তেওঁৰ ইউটিউবত যাই তেওঁৰ ভিডিঅ'বোৰ একবাৰ চাওক, নিজৰ বিবেকেৰে বিবেচনা কৰি চাওক, আৰু তেওঁৰ বিবেচনা কৰি চাওক যে তেওঁৰ কথাবোৰ যুক্তিযুক্ত হয়নে নহয়। ধন্যবাদ, নমস্কাৰ।